মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কৰিম যে নৱম শ্ৰেণী গণিতৰ 2.4 যিটো বহুপদ অধ্যায় আছে তাৰে 4 নম্বৰ কুৱেশ্যনৰ পৰা ইতিমধ্যে মই ইয়াৰ আগৰ এটা ভিডিঅ'ত 4 নম্বৰৰ আগৰ যিকেইটা অংক আছে 1 2 3 গোটেইখিনি অংকই মোৰ কৰি দিয়া গৈছে আৰু তোমালোকে যদি চোৱা নাই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো মই বাৰু দি দিম, তাত গৈ চাব পাৰিবা। আজি মই 4ৰ পৰা কৰি দিছোঁ। 4ৰ প্ৰথম কুৱেশ্যনটো আছে যে উৎপাদক বিশ্লেষণ কৰা। ইয়াত টোটেল 9টা অংক আছে। প্ৰথম অংকটোত আছে যে 12x² - 7x + 1। ইয়াৰ পৰা আমি কি পাম? উৎপাদক বিশ্লেষণ কৰা এই প্ৰথমটো আৰু শেষৰটোৰ লগত আমি পূৰণ কৰিব লাগে, অৰ্থাৎ 12 আৰু 1 যদি আমি পূৰণ কৰোঁ আমি পাম 12। এতিয়া এই 12টোক আমি ফেক্টৰ কৰিব লাগে। ফেক্টৰ মানে উৎপাদীকৰণ। উৎপাদক আমি কি কি পাওঁ? 6 আৰু 2 এটা পাওঁ, নতুবা আমি 4 আৰু 3 এটা পাওঁ। মানে 7 3 গুণ 12 আৰু 6 2 গুণ 12। এতিয়া এই 6 আৰু 2 নতুবা 4 আৰু 3 এই দুটা ফেক্টৰৰ যিকোনো এটাৰ পৰা যিকোনো এটাৰ হয়তো যোগ নতুবা বিয়োগ কৰি আমি মাজৰ সংখ্যাটো উলিয়াব লাগে। আমি জানো যে 6 আৰু 2ৰ পৰা আমি কেতিয়াও 7 নাপাওঁ, প্লাছ কৰিলেও নাপাওঁ, মাইনাছ কৰিলেও নাপাওঁ। গতিকে আমি 4 আৰু 3টো যদি যোগ কৰোঁ আমি 7 পাম। অৰ্থাৎ ইয়াৰ পৰা লিখিম 12x² - 4 + 3 × x + 1। অৰ্থাৎ 12x² - 4x - 3x + 1। এতিয়া এই দুটাত আমি কমন ল'ম, 4 কমন যায় আৰু x কমন যায়, অৰ্থাৎ 5x - 1। আৰু এইখিনিত আমি একো কমন নগ'লেও আমি সকলো সংখ্যাৰ এটা পৰস্পৰ মৌলিক সংখ্যা আছে, সেইটো হৈছে 1। আমি 1 এটা কমন ল'ম। 1 কমন ল'লে আমি পাম 5x - 1। অৰ্থাৎ ইয়াৰ পৰা এই দুটাৰ যিকোনো এটা 5x - 1 আৰু 4x - 1। এইটোৱে ইয়াৰ নিৰ্ণয় কৰিবলগীয়া এনচাৰ। এতিয়া 2 নম্বৰটো বাৰু মই কৰি দিয়া নাই, 2 নম্বৰটো একে অংক, এইটো হোমৱৰ্ক হিচাপে কৰিবা। মই 3 নম্বৰটো লৈছোঁ। 3 নম্বৰ অংকটোত আছে 6x² + 5x + 6 অৰ্থাৎ 6 আৰু 6 যদি আমি পূৰণ কৰোঁ 36 পাওঁ। 36ৰ পৰা আমাক 5 লাগে। আমি জানো যে 9 4 গুণ 37। 9 4 গ'লে 5। গতিকে আমি লিখিম 6x² + 9 - 4 × x - 6, অৰ্থাৎ 6x² + 9x - 4x - 6। ইয়াত 28x কমন যাব, 2x + 3 আৰু 2 কমন যাব, 2x প্লাছ এইটো মাইনাছ আছে, এইটো মাইনাছ, ব্ৰেকেট দিয়াৰ লগে লগে এই মাইনাছ প্লাছ হ'ব 3। আৰু এই অংকটো ৰুলে হৈছে যে এইটো আৰু এইটো একে হ'ব লাগে, মানে এইটো আৰু এইটো একে হ'বই লাগিব। গতিকে এই দুটাৰ যিকোনো এটা ল'ম, 2x + 3 আৰু 28x - 2। এইটোৱে ইয়াৰ নিৰ্ণয় কৰিবলগীয়া এনচাৰ। কুৱেশ্যন নম্বৰ 4ত আছে যে 28x² - x - 4। এইবাৰ গোটেইকেইটাতে মাইনাছ আছে। আমি কি কৰিম? 3 আৰু 4 পূৰণ কৰিম। 7 3 গুণ 12 আৰু xৰ আগত একো নাই, মানে আমি জানো ইয়াত এটা 1 এটা থাকে। 1টো বাৰু উজ্জ্বল থাকে, 1টো লিখিব নালাগে। গতিকে এইটো বেলেগ ফেক্টৰ কৰিব নালাগে, কাৰণ 4 3 গ'লে আমি 1 পাওঁ। গতিকে ইয়াৰ পৰা লিখিম 28x² 4 - 3 x - 4। অৰ্থাৎ ইয়াৰ পৰা আমি লিখিম 28x² - 4x, এইটো মাইনাছ আছে, এইটো মাইনাছ, ব্ৰেকেট উঠালে আমি ইয়াত প্লাছ পাম আৰু -4। অৰ্থাৎ এই দুটাৰ পৰা আমি যদি কমন লওঁ, x কমন যাব 28x - 4 আৰু ইয়াৰ পৰা 1 এটা কমন যাব 28x - 4। এতিয়া 28x - 4 আৰু x + 1 এইটোৱে ইয়াৰ ফেক্টৰ, আৰু বেলেগ কৰিব নালাগে। উৎপাদক কৰিব দিছে যে এই দুটাই। এবাৰ মই 4ৰ পিছত 5টো দিয়া নাই, এইটো হোমৱৰ্ক, 6টো হোমৱৰ্ক, 7টো হোমৱৰ্ক, ছেইম অংক এইকেইটা নিজে কৰি ল'বা। 8 নম্বৰটো অকণমান বেলেগ আছে, সেইকাৰণে মই এইটো কৰি দিছোঁ। ইয়াত দিয়া আছে যে -18 + 11x - x²। এইটো কিন্তু সজোৱাই নাই, আমি নিজে সজাই ল'ব লাগিব। ইয়াত -x² + 11x - 18 = 0। এইটো চিন নহয়, সমান চিন। এতিয়া কি কৰিম? এইটো বাৰু ঠিকে আছে, এইটো 11 আছে আৰু এইটো 18 আছে। ইয়াত এটা একো নাই, মানে 1 থাকে। 1টো বাৰু লিখিব নালাগে। 18 × 18, 18ক যদি আমি ফেক্টৰ কৰোঁ আমি কি পাম? 9 আৰু 2 পাম, আৰু 9 আৰু 2 যদি যোগ কৰোঁ 11 পাম। অৰ্থাৎ -x² + 9 + 2 × x - 18 = 0। ইয়াৰ পৰা পাম -x² + 9x + 2x - 18 = 0। ইয়াৰ পৰা আমি -x এটা কমন ল'ম, x - 9, আৰু ইয়াত +2 এটা কমন যাব,
x minus 9 এতিয়া x minus 9 যিকোনো এটা x minus 9 আৰু minus x plus 2 অৰ্থাৎ ইয়াৰ ফেক্টৰ এই দুটাই হয় এইটো ইয়াৰ নিৰ্ণয় কৰিব 9 নম্বৰত আছে যে 8a স্কয়াৰ minus 22ab plus 15b স্কয়াৰ আমাক 22 লাগে 15 আৰু 8 যদি আমি পূৰণ কৰো আমি কি পাম 15 8 40 48 12 অর্থাৎ 120 120 এর পরে আমাক 22 লাগে এটা ওলাই আছে 12 আৰু 10 যদি পূৰণ কৰো 120 পাম 12 আৰু 10 যদি আমি যোগ কৰো 22 পাম অর্থাৎ 8a স্কয়ার মাইনাস ডাইরেক্ট লিখি দিছো 12ab minus 10ab plus 15b স্কয়ার ইয়াৰ পৰা আমি পাম এই দুটাত যেটো কমন ল 4 কমন যাব এই এটা কমন যাব এই এটা কমন গলে আমি পাম 4 দি 8 2 বাৰ a minus 3 গুণ 12 আৰু এটা b হ'ব b ঠিক আছে এবাৰ ইয়াত কমন যাব 5 এটা আৰু b ইয়াত এটা ইয়াত দুটা অৰ্থাৎ এটা b কমন যাব অৰ্থাৎ 2a minus 3b ঠিক আছে 5 5 2 10 ab আৰু 5 3 গুণ 15 20 ঠিক আছে গতিকে এই দুটাৰ যিকোনো এটা অর্থাৎ twice a minus thrice b আৰু 4a minus 5b এইটোৱে ইয়াৰ ফ্যাক্টৰ এবাৰ আছে 5 নম্বৰ অংকটো দিয়া আছে উৎপাদক বিশ্লেষণ একেই অংক কিন্তু ইয়াত 4টা পদ আছে অৰ্থাৎ ই ত্ৰিঘাতযুক্ত বহুপদ আৰু আগৰটো আছিল দ্বিঘাতযুক্ত এইটো আছে ত্ৰিঘাত এই কাৰণে কয় ইয়াৰ হাইয়েস্ট পাৱাৰ আছে 3 বা হাইয়েস্ট পাৱাৰ আছে 3 অর্থাৎ যি বহুপদৰ হাইয়েস্ট পাৱাৰ 3 থাকে তার আমি x এর ভ্যালু মানে পদ ভ্যালুটো হরে 3টা পাম ইয়ারও 3টা পাম ইয়ারও 3 পাম আগৰ পাইছিল আমি দুটা কৰি ইয়াত পাম আমি 3টাৰে এতিয়া ইয়াত আমি কি কৰিম আমি px বুলি ইয়াক ধৰি লম x cube minus twice x square minus x plus 2 আমি কি কৰিম ইয়াত x এর এনেকুৱা এটা মান লম যাতে এই মানটো লোৱাৰ পিছত ইয়াৰ পৰা আমি এটা 0 পাম আৰু সেই মানটোৱে ইয়াৰ এটা উৎপাদক হ'ব গতিকে আমি ইয়াত কি এনেকুৱা মান ললে ইয়াৰ পৰা আমি 1 পাম নিশ্চয় 1 এটা লব পাৰো যদি 1 লও আমি কি পাম 1 cube minus 2 into 1 square 1 plus 2 অর্থাৎ 1 minus 2 minus 1 plus 2 অর্থাৎ 1 2 3 minus 3 অর্থাৎ 0 আমি 1 টো যেতিয়া ইয়াত পুট কৰি দিছো আমি 0 পাইছো অর্থাৎ ইয়াৰ পৰা আমি এইটোৱে জানো যদি হে +1 লও দেন x - 1 হ'ব x - 1 px এর এটা উৎপাদক হয় এতিয়া কি কৰিম এই x - 1 এৰে ইয়াক হৰণ কৰিম হৰণটো মই ইয়াত কৰি দিছো হৰণটো এনেকুৱা হ'ব x cube minus twice x square minus x plus 2 x minus 1 এৰে আমি ইয়াক হৰণ কৰিম x minus 1 এৰে হৰণ কৰিলে আমি ইয়াত কি পাম x square বাদ যাব x cube হ'ব এইটো হ'ব minus x square অর্থাৎ কি হ'ব minus x square minus x plus 2 ইয়াত যাব minus x বার minus x square plus x এইটো 0 এইটো minus twice x এইটো plus 2 অর্থাৎ ইয়াত যাব minus 2 বার অর্থাৎ minus twice x plus 2 এতিয়া আমি ইয়াত কি পালো এইটোৰে এইটো হৰণ কৰোতে আমি এইখিনি পালো অর্থাৎ ইয়াৰ পৰা আমি ইনকে লিখব পাৰো যে x cube minus twice x square minus x plus 2 equal to এইটোক কয় ভাজক এইটোক কয় ভাগফল অর্থাৎ x minus 1 x square minus x minus 2 এতিয়া আমি কি কৰিম এইটো যেটো দ্বিঘাত হল এইটোক আমি আকৌ ফ্যাক্টৰ বনাম ফ্যাক্টৰ এনেকে বনাম x minus 1 এইটোক যদি আমি ফ্যাক্টৰ বনাও কি পাম এতে 1 আছে 2 গুণ 2 অর্থাৎ 2 minus 1 into x minus 2 অর্থাৎ ইয়াৰ পৰা আমি পাম x minus 1 x square minus twice x plus x minus 2 অর্থাৎ ইয়াৰ পৰা আমি লিখিম x minus 1 ইয়াত যদি আমি x কমন ল এটা হ'ব x minus 2 হ'ব আৰু এটা x plus 1 হ'ব এতিয়া এইটো যেটো ত্ৰিঘাত বহুপদ আছিল গতিকে ত্ৰিঘাতৰ পৰা আমি তিনটা ৰিজাল্ট পাব আৰু এইটো যদি চতুৰ এবাৰ কোৱেশ্চন নম্বৰ 2 টো 4 টো লৈছিল 2 টো আৰু 3 টো হোমৱৰ্ক সেম অংক হয় এইটো তোমালোকে নিজে কৰিবা 4 টো দিয়া আছে twice y cube plus y square minus twice y minus 1 আমি এইটো সেম আগৰ নিচিনা y ধৰি লম ইয়াত যেটো y আছে সেইকাৰণে y লৈছো twice y cube plus y square minus twice y minus 1 এতিয়া y এর ভ্যালু এনেকুৱা এটা লম যাতে এটো মানটো পুট কৰাৰ পিছত ইয়াৰে ৰিজাল্টটো আমি 0 পাও আমি ইয়াত
1 বহাম 1 বহালে কি পাম 2 into 1 cube plus 1 square minus 2 into 1 minus 1 অর্থাৎ 2 গুণ 2 1 2 minus 1 অর্থাৎ ইয়াৰ পৰা পাম আমি 3 ইয়াৰ পৰা পাম আমি -3 অর্থাৎ ৰিজাল্টটো আমি 0 পালো এতিয়া আমি ইয়াৰ পৰা লিখিম যে y - 1 py ৰ এটা উৎপাদক হয় অর্থাৎ ইয়াৰ পৰা আমি লিখিম মানে এইটোৰে এইটোক আমি হৰণ কৰিম এতিয়া অর্থাৎ y - 1 y is y cube plus y square minus y is y minus 1 ইয়াত বাদ যাব twice y square বার twice y cube minus twice y square অর্থাৎ plus 3y square minus 2y minus 1 এইবার ইয়াত বার যাব thrice y বাদ যাব অর্থাৎ thrice y square minus 3y এইটো হ'ব plus y আৰু এইটো হ'ব minus 1 ঠিক আছে এবার y রে ইয়াত যাব একবার অর্থাৎ y minus 1 ইয়ার রেজাল্ট আমি 0 পালো মানে ভাগশেষটো 0 পালো অর্থাৎ আমি ইয়াৰ পৰা লিখিম twice y cube plus y square minus twice y minus 1 equal to y minus 1 twice y square plus thrice y plus 1 এতিয়া ইয়াৰ পৰা আমি কি কৰিম y minus 1 twice y square এটো যেটো 3 আছে 3 আমাক 2 গুণ 2 2 আর 3 অর্থাৎ ইয়াৰ পৰা লিখিম twice y plus y plus 1 ইয়াৰ পৰা লিখিম y minus 1 ইয়াত যদি মই twice y কমন লও twice y কমন লও ইয়াত 1 থাকব আৰু ভিতৰত কি থাকব y plus 1 থাকব এইটোৱে ৰিজাল্ট মানে ইয়াৰ ফ্যাক্টৰ হ'ব তিনিটা এটা y minus 1 এটা twice y plus 1 আৰু এটা y plus 1 এবাৰ লৈছো 8 নম্বৰ অংকটো মই ইয়াৰে 2 3 4 টো কৰি দিছো 5 টো কৰি দিয়া নাই 6 টো আৰু 7 টো এইগিটা সেম হয় এইগিটা তোমালোকে নিজে কৰিবা মই 8 নম্বৰ অংকটো লৈছো 8 নম্বৰ অংকটো অকমান বেলেগ হয় ইয়াত মই কি কৰিম px সমান x cube plus 5x square minus 7x minus 6 ইয়াত আমি কি লম ইয়াত 2 এটা ললে হ'ব অর্থাৎ 2 যদি লও 2 cube plus 3 into 2 square minus 7 into 2 minus 6 ইয়াৰ পৰা আমি পাম 8 2 দুগুণ 4 7 3 গুণ 12 7 দুগুণ 14 minus 6 অর্থাৎ এইটো আমি 20 পাম আৰু এই ইয়াৰ পৰা আমি 20 পাম অর্থাৎ 20 ৰ পৰা 20 যদি যায় আমি 0 পাম অর্থাৎ এই দুইটো ইয়াৰ এটা উৎপাদক আমি এনেকে লিখিম x minus 2 px ৰ এটা উৎপাদক হয় এতিয়া x minus 2 ৰে ইয়াক আমি ডিভাইড কৰিম x cube plus 5x square minus 7x minus 6 এতিয়া কি কৰিম x ৰে ইয়াত যাব x square বার অর্থাৎ x cube minus 2x square ইয়াক যদি করো 5x square পাম e minus 7x minus 6 ইয়াত যাব 5x বার অর্থাৎ 5x square minus 5 দুগুণ 10x এইটো হ'ব এইটো 10x হলি ই হ'ব 5x আৰু minus 6 ইয়াত যাব plus 3 বার যাব অর্থাৎ 5x 3 দুগুণ 6 0 ঠিক আছে অর্থাৎ x minus 2 ৰে ইয়াক ডিভাইড কৰা আমি ভাগফল ভাগশেষ 0 পালো গতিকে আমি এইটো লিখিম এনেকে যে x cube minus plus 5x square minus 7x minus 6 equal to x minus 2 into x square plus 5x plus 3 5x plus 3 কিন্তু এইটো আৰু 3 আছে যে এইটো গতিকে এইটো আৰু সেকেন্ডলি ডিভাইড নহয় ফ্যাক্টৰ নহয় ইয়াক আকো ফ্যাক্টৰ কৰিব নোৱাৰো এইটো এনেকৈ থাকিব ইয়াৰ আনসাৰ এইটোৱে হয় 9 নম্বৰ অংকটো দিয়া আছে যে 28x cube plus 5x square minus 16 minus 2 ইয়াৰ পৰা আমি কি লিখিম px 28x cube plus 5x square minus 16x minus 2 মই এটো 100% কৰি দিয়া নাই এটোত কোনটোত মানে 0 আহে হেইটো বস্তু দেখাই দিছো বাকিখিনি আগৰ নিচিনাই হয় হৰণ কৰি ফেলে ফ্যাক্টৰখিনি কৰিলে তাৰ ৰিজাল্টটো পাম ইয়াত যদি আমি 2 বহাও আমি কি পাম 3 into 2 cube 2 square ইমান 2 cube মানে 8 8 3 গুণ 24 2 দুগুণ 4 5 4 গুণ 20
আৰু 16 দুগুণ 32 মাইনাছ 2 অৰ্থাৎ ইয়াৰ পৰা আমি পাম 34 ইয়াৰ পৰা পাম 34 অৰ্থাৎ কিমান পাম 0 পাম ইয়াৰ পৰা 0 পালোঁ যে এইটো আমি লিখিম যে x মাইনাছ 2 ইয়াৰ এটা উৎপাদক হয় গতিকে x মাইনাছ 2 ৰে ইয়াক হৰণ কৰিম হৰণ কৰাৰ পিছত ভাগফলটো যিমান পাম সেইটো আৰু এইটো পূৰণ কৰাৰ পিছত এই ভাগফলটো আকৌ ফেক্টৰ কৰিম ফেক্টৰ কৰাৰ পিছত তিনিটা ৰিজাল্ট পাম সেইটোৱে হ'ব তাৰ এনসাৰ এইটো তোমালোকে নিজে কৰি ল'বা এইখিনি বাকিখিনি একে হয় Question number 6 দিয়া আছে যে যদি x স্কয়ার প্লাস px প্লাস q আৰু x স্কয়ার প্লাস mx প্লাস n বহুপদ দুটাৰ x প্লাস a এটা সাধাৰণ উৎপাদক হয় তেন্তে প্ৰমাণ কৰা যে a = n - q / p - m এতিয়া ইয়াত কৈছে যে x প্লাস a এটা সাধাৰণ উৎপাদক অৰ্থাৎ আমি ইয়াৰ পৰা লিখিম যে x প্লাস a = 0 x = -a অৰ্থাৎ x ৰ ভ্যালু হ'ব -a এতিয়া আমি কি কৰিম যে x স্কয়ার প্লাস px প্লাস q = 0 ইয়াত আমি x ৰ ঠাইত a2 আৰু a2 ইয়াৰ উভয়ৰে এটা উৎপাদক -a গতিকে আমি x ৰ ঠাইত বহাম -a হোল স্কয়ার প্লাস p * -a প্লাস q = 0 অৰ্থাৎ ইয়াৰ পৰা পাম a স্কয়ার মাইনাস ap বা p একে কথা প্লাস q = 0 এইটো আমি লিখিম 1 নম্বৰ Again, আৰু এটা দিয়া আছে x স্কয়ার প্লাস mx প্লাস n = 0 অৰ্থাৎ ইয়াৰ পৰা আমি x ৰ ঠাইত বহাম -a হোল স্কয়ার m * -a প্লাস n = 0 অৰ্থাৎ ইয়াৰ পৰা আমি লিখিম -a স্কয়ার মাইনাস হ'ব এইটো -ma প্লাস n = 0 এইটো হৈছে 2 নম্বৰ এতিয়া আমি কি কৰিম একৰ পৰা 2 টো বিয়োগ কৰিম 1 - 2 যদি কৰো আমি লেফট সাইডত পাইছো যে a স্কয়ার মাইনাস ap প্লাস q আকৌ ইয়াৰে লেফট সাইডত পাইছো a স্কয়ার minus ma plus n equal to 0 0 minus 0 0 হ'ব এতিয়া কি a square minus ap plus q minus a square plus ma minus n equal to 0 আমাক যেহেতু a এর ভ্যালু নির্ণয় কৰিব দিছে গতিকে আমি কি কৰিম a square square cancel যাব a টো কমন লম ইয়াত ap আছে ইয়াত am আছে অৰ্থাৎ ইয়াৰ পৰা যদি আমি a কমন লও এইটো হ'ব p minus m আৰু এইটো আছে কিমান q আছে আৰু n আছে অৰ্থাৎ এইটো আমি ইফালে নাম n minus q এতিয়া a সমান n minus q divided by p minus m কিন্তু ইয়াৰ আগত এডাল মাইনাস আছে এই মাইনাস ডালৰ কাৰণে আমি কি কৰিম ইয়াত যেটো এডাল মাইনাস আছে আমি ইয়াতো এডাল মাইনাস দিম দিয়াৰ পিছতে এই মাইনাস ডাল প্লাস হ'ব অৰ্থাৎ q minus n হ'ব এই মাইনাস ক্যান্সেল যাব তাৰ পিছত কি থাকিব q minus n divided by pm এইটোৱে ৰাইট সাইড এইটোৱে আমাক প্ৰমাণ কৰিব লাগে দিয়া অংকটো এইটোৱে হয় এইটোৱে ইয়াৰ আনসাৰ আজিলৈ এইখিনিয়ে আছিল